তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি ফাইনেলি বহুত দিনৰ মূৰত আজি কলেজ যাম। তো তাৰ আগতে ওলাই ল'ব লাগিব। আজি আপোনালোকক আমাৰ কলেজখন শ্বেয়াৰ কৰিম। কলেজত যাম, এই এক্সামো আহিল, আজি এডমিট ল'ব যাব লাগিব। তাৰ আগতে মই গা চা ধুই লওঁ, ঠাণ্ডা গা চা ধুই লওঁ আগত, বডি চডি মস্ত। তো গা ধুই ওলাই চলাই তো লগ পাই আছোঁ। তো গাইজ, মই কলেজত যাম আৰু মায়ে মোৰ বেগখন ধুনীয়াকৈ মচি দি আছে। কি কৰিম আৰু, মাৰ মৰম। তো গাইজ ফাইনেলি গা পা ধুই মই ওলালোঁ কলেজত যাব। তো বৰ্তমান চাইকেলখন লৈ কলেজত যাই আছে। তো চাই থাকিব ভিডিঅ'টো ভালেই এটা। তো আমাৰ ৰাস্তাটো বৰ্তমান ভাল কৰি আছে। তোৰ নাম্বাৰ দিব লাগিব। তো গাইজ ফাইনেলি আমি কলেজত পালোঁ। এয়া গৌৰৱ আৰু মই দুজনে কলেজ আহিছোঁ। তো গাইজ বৰ্তমান লাইব্ৰেৰী ৰুম। তো ৱালৰ কাষে কাষে পুৰা ফুলৰ গাছ ৰুইছে। তাৰ আগতে গোটেই কলেজখনৰ এটা ড্ৰোন শ্বট চাইলোঁ। তো গাইজ প্ৰথমতে আমাৰ গোৱালপাৰা কলেজ, তাৰপিছত আৰু আমাৰ গোৱালপাৰা কলেজৰ বাউণ্ডাৰীত বহুতো বস্তু সজাই থৈছে। প্ৰাচীন বস্তুবোৰ গোটেই সজাই থৈছে। এনে থাকিব লাগে, এনে সজাই। তো সেইবাৰ আমাৰ স্কুলৰ দৃশ্যটো ফাৰ্ষ্ট গেটত সোমাই যিখিনি পোৱা যায়। তো এইফালে আছে, এইফালে গোৱালপাৰা মহাবিদ্যালয় কলেজৰ। তো আমাৰ প্ৰিন্সিপাল তাৰ চাই থাকিব আৰু। তো গাইজ আৰু এইফালে বহুতো আছে, এইবিলাক মানে বিভাগত পাছ হৈ যাওঁ। আৰু এইফালে শাক চব্জি মানে নহয়, ফুলৰ গছ পুৰা আছে। আৰু কলেজখনৰ বহুতো কি আছে, কলেজৰ মেইন গেটখন ফাৰ্ষ্ট গেট। তো 2 নম্বৰ গেটটা। তো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈ। তো ইয়াতে বহুতো বিস্তাৰভাৱে বুজাই দিয়া হৈছে। চবে কলেজত যি আছে মানে চবে চাইন্স লেব, চাইন্স ৰেষ্টুৰেণ্ট আদি সকলো গোটেইখিনি থুলমূলকৈ ইয়াতে দেখাই দিয়া হৈছে। তো আপোনালোকে অলপ ধৈৰ্য সহকাৰে চাই ল'লে হ'ল আৰু। চাবই পাৰিছে ৰেষ্টুৰেণ্টৰ আমাৰ জিমছ পাৰ হৈ আমাৰ ক্লাছৰুমৰ ফালে গৈ আছোঁ। ক্লাছৰুমৰ ছাত্ৰ ছাত্ৰীসকল, লগ বন্ধুসকল দেখিলে হ'ল আৰু। বিল্ডিংটো আমাৰ ক্লাছৰুমৰ কি সৌন্দৰ্য, মজা দে আৰু সকলোৱে বাই বাই দি আছে। তো ফিল্ডখন দেখাই পাৰিছে, ইমান ডাঙৰ এৰিয়াটো হ'বই না, কি মজা লাগে যাই। তো লাইব্ৰেৰী। তো মই অলপ আগতে গৈছোঁ লাইব্ৰেৰী। তো সেইবিলাক চাওক, লাইব্ৰেৰীত সকলোৱে কি ক'ম আৰু, সকলোৱে পঢ়াতে ব্যস্ত। তো মই আৰু বেছি নকওঁ, তো আপোনালোকে অলপ ধৈৰ্য সহকাৰে চালেই হ'ল। তো গাইজ এইবাৰ কলেজত কি সজাইছে মই গমেই পোৱা নাছিলোঁ, তো যোৱা নাই। তো যিখিনি হৈছে বহুত মজা হৈছে, কিন্তু ফটো চটো মাৰিছোঁ ইয়াতে। এই বস্তুটো ইয়াত পানী উঠি আৰু নামি থাকে। পানী দেখা পালে জানো কিমান ভাল লাগিল হয়।
বহুত হৈ গ'ল তো মই গমেই নাই তো কলেজত আহি চালোঁ ओ भाई साहब লাগছে এটা কি দে আৰু আসাম তো গাইজ মই ভিডিঅ'টোৰ লাষ্টত সেইটোৱে ক'ব বিচাৰিছোঁ যে যিটো আপোনালোকক ড্ৰোন শ্বট দেখাইছোঁ সেইটো মই কৰা নাই তো বেলেগে কৰিছে মই জাষ্ট ইউটিউবৰ পৰা ডাউনলোড কৰিছোঁ আৰু যিটো ড্ৰোন শ্বট কৰিছে তাই মানে খুব ধুনীয়া কৰিছে দে তো মই সেইটো ডাউনলোড কৰি জাষ্ট লগাই দিছোঁ তো আপোনালোকে বেয়া নাপাব তো মই লগাই দিয়াৰ কাৰণে তো মোৰ ওচৰত ড্ৰোন শ্বট নাই তো বেলেগৰ পৰা আনি মই লগাই দিছোঁ তো এইখিনি ক'ব বিচাৰিছোঁ তো লগ পাই আছোঁ আৰু নেক্সট ভিডিঅ'ত তো বাই বাই